Hi everyone, welcome back to the channel. কি খবৰ আপোনালোকৰ? সো আজি মই আপোনালোকৰ লগত হেয়াৰ এণ্ড দিয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিব গৈ আছোঁ। মানে কি হ'ল আফটাৰ ক্লোজিং যেনেকৈ আপোনালোকে জানে ৰিচেণ্টলি আমাৰ ক্লোজিং হ'ল ঘৰৰ চাবি পালোঁ। তাৰপিছত আমি ইমানেই বিজি হ'লোঁ বস্তু কিনা, তাৰপিছত গোটেই এৰেঞ্জমেণ্ট কৰা, তাৰপিছত ঘৰ পূজা কৰা। চ' সেইকাৰণে বস্তু মানে কি ভিডিঅ' ভালকৈ লোৱা হোৱা নাই। সৰু সৰু ক্লিপছবোৰ মই একুমুলেট কৰি এটা ভিডিঅ' বনাইছোঁ। আমি আহিছোঁ লুজত অলপ বজাৰ কৰিবলৈ। ইয়াতে লুজতো আমি কিমানবাৰ আহিয়ে থাকিব লগা হৈছে। লাষ্ট 3-4 মাহৰ পৰা আমি কণ্টিনিউছ আহিয়ে আছোঁ। কেতিয়াবা ফ্ৰিজ বুকিং কৰিব লাগে, কেতিয়াবা ৱাশ্বাৰ ড্ৰায়াৰ, তাৰপিছত আকৌ কেতিয়াবা আহিব লাগে ব্লাইণ্ডছ, যোনটো খিৰিকীত যে ব্লাইণ্ডছবোৰ লগায় সেইখিনি চিলেক্ট কৰিবলৈ কোনটো লাগে, কেনেকুৱা কালাৰ লাগে। আজি স্পেচিয়েলি কাৰ্টুন আৰু ফ্লাৱাৰ ল'ব আহিছোঁ চ' ডেট আমি নতুন ঘৰৰ সন্মুখত অলপ ফ্লাৱাৰখিনি সজাব পাৰোঁ আৰু পূজাটো অলপ ইউজ হ'ব বুলি। চ' মই চিৰিয়াছলি পেকিং কৰিব লাগে আৰু বেছিদিন নাই, কিন্তু দেৰিকৈ মোক পেকিং কৰিব নিদিয়ে। যেতিয়ালৈকে সি নুশুৱে তেতিয়ালৈকে একো কাম কৰিব নোৱাৰি। চ' সি শুলেহে মই পেকিং ষ্টাৰ্ট কৰিম। চ' এভৰি ডে মৰ্ণিঙতো মই ঘৰত পেকিং কৰোঁ। ইভিনিঙত আমাৰ নিউ ঘৰত গৈ আমি বস্তুবোৰ অলপ অলপ মিলাবলৈ চেষ্টা কৰোঁ। যি বস্তু কিনিছোঁ সেইখিনি এৰেঞ্জ কৰিবলৈ চেষ্টা কৰিছোঁ। চ' এভৰি ডে আমাৰ এইটো চলি আছিলে যেতিয়ালৈকে ক্ল'জিং হোৱা নাই। যেনেকৈ আপোনালোকে চাব পাৰে আৰু ডেৰিক সদায় আমাৰ লগতে সি তাৰ টোপনি নাই আৰু সি ধুনীয়াকৈ আমাৰ লগতে ৰাতি 11-12লৈকেও সি এনেকৈ আছিলে আমাৰ লগত। সেইকেইদিন আমাৰ বহুত কষ্ট হৈছে, কিন্তু তাৰপিছত এবাৰ ঘৰত সোমোৱাৰ পিছত তাৰপিছত টেনশ্যন নাই আৰু লাহে ধীৰে কৰিলে হ'ল, কিন্তু তেতিয়া আমাৰ বহুত কষ্ট হৈছিলে। হাই এভৰিৱান, এতিয়া বাজিছে ৰাতিৰ 11টা নে 12টা আৰু আমাৰ কালি পূজা আছে। পূজা মানে একচুৱেল হাউচ ৱাৰ্মিংটো আমাৰ পিছত হ'ব, বিকজ এতিয়া মুহূৰ্ত নাই বোলে। সেইকাৰণে আমি নিজে এটা সৰু সুৰাকৈ পূজা কৰি গণেশ পূজা কৰি ভিতৰত সোমাম। চ' সেইটো কাৰণে ইমান দিগদাৰ হৈছে, ইমান কষ্ট নহয়, অকলে অকলে কৰিব নোৱাৰি দেই। এফালে মোৰ হাজবেণ্ডৰ কামো আছে, তেওঁ ছুটি ল'ব নোৱাৰে। তাৰপিছত সদায় আবেলি আহি ৰাতি আহি এইবোৰ কৰা, ইটছ নট ইজি। আমাৰ ওচৰৰ যোনটো আমাৰ ফ্ৰেণ্ডছ আছিলে সিহঁতে আমি একেলগে ক্ল'জিং কৰা, সিহঁতে আজি ঘৰ ল'লে। ভিডিঅ' বনোৱাই নহ'ল। মই দিনটো আজি পেকিং কৰোঁতে মোৰ কিমান অৱস্থা বেয়া হৈছে। সিহঁতে ঘৰ ল'লে আৰু আমাৰ কালি হ'ব। কালি মই এনেই সৰু পূজা কৰিম আৰু ইভিনিঙত চবত খাবলৈ মাতিছোঁ। এইবোৰ মই চ'লাৰ লাইট বাহিৰত লগাম, যোনটো পাথৱে আছে গেৰেজৰ তাতে লগাম। সেইকাৰণে এতিয়া খুলি লৈছোঁ। এতিয়া কালি পূজা কৰিম কাৰণে ইয়াতে কি বাবা পূজা পাতিম কালি, সেইকাৰণে এতিয়া অলপ অলপ ক্লিনিং কৰিবলৈ আহিছোঁ মই। চ' কি বাবা ইয়াত 11টা বাজি গ'ল, ইয়াৰ টোপনি ধৰিছে। ইয়াত পূজা পাতিম কালি, সেইকাৰণে ইয়াত মই টেবুল থৈছোঁ। ফল ফুল আমি এতিয়া বজাৰ কৰি আনিছোঁ আৰু বস্তু আছেই আনিবলৈ। চ' এইবোৰ ক্লিনিং কৰিলোঁ, মই গোটেই ঘৰ মুচিলোঁ। এইখিনি চেয়াৰ মই কালি ফিটিং কৰিছিলোঁ। চ' এতিয়া অলপ এইবোৰ ফ্ৰুটছবোৰ থৈ দিওঁ। ৰিচেণ্টলি মোৰ এটা পেকেট আহিছিলে ইণ্ডিয়াৰ পৰা, মাহঁতে পঠাইছিলে। নতুন ঘৰত পূজা পাতিম বুলি মই অলপমান বস্তু অৰ্ডাৰ দিছিলোঁ অনলাইন। চ' সেইখিনি পঠাইছে। তাৰ লগতে মোৰ অলপ বস্তু কাপোৰ চাপোৰ কিবা কিবি আছিলে তাতে, সেইখিনিও পঠাবলৈ দিছিলোঁ। চ' এতিয়া মই আপোনালোক দেখাম যে কি কি পঠাইছে। আমাৰ 3জনৰ কাৰণে কাপোৰ পঠাইছিলে। মই মেচিং অলপ কৰিব বিচাৰিছিলোঁ, যেনেকৈ য়েল্ল' থিম থ'ম ভাবিছিলোঁ। সেইকাৰণে আমাৰ 3জনৰ কাৰণে য়েল্ল' কাপোৰ অৰ্ডাৰ দিছিলোঁ। তাৰপিছত মায়ে মোক নাইটি, তাৰপিছত চকলেট, ইণ্ডিয়ান চকলেট পঠাইছিলে। যিমান যি হওক ইণ্ডিয়াৰ চকলেটৰ টেষ্টটো বেছি ভাল কম্পেয়াৰ টু US। মই নাজানো আপোনালোকে কি ভাবে, কিন্তু মোৰ মতে যে ইণ্ডিয়াৰ টেষ্টটো বেছি ভাল দেন US-ৰ। তাৰপিছত মোৰ শাৰী দুটামান পঠাইছিলে।
তাৰপিছত এই হালধীয়াটো মোৰ মেখেলা চাদৰ হয় এইটো মোৰ বিয়াৰ মেখেলা চাদৰ এতিয়ালৈকে মই পিন্ধাই নাই চাগে এবাৰেই পিন্ধিছোঁ তাৰপিছত এনেই আছিলে মই ভাবিলোঁ পঠাই দিয়ক এটলিষ্ট ইয়াতে পিন্ধিব পাৰিম চ' তাৰপিছত নাইটি পঠাইছিলে ডেৰিকৰ কাৰণে কুৰ্তা পঠাইছিলে এগালমান তাৰপিছত এইবোৰ হ'ল সৰু সৰু কলহবোৰ মই যেতিয়া হাউচ ৱাৰ্মিং যেতিয়া হ'ব আমাৰ ভিতৰত সোমাওঁতে মানে দৰ্জাত থ'ব লাগে নাৰিকল আৰু এটা কলহ সেইকাৰণে আমি এইটো মই কিনিছিলোঁ এইখিনি গোটেই কুৰ্তা বহুত ৰঙৰ কুৰ্তা পঠাইছে ডেৰিকৰ কাৰণে তাৰপিছত এনেকৈ টৌ এটা পঠাইছিলে মই ইয়াতে পানী দি কিনে মানে লোটাছ ফ্লাৱাৰ এনেকৈ থ'ম বুলি সেনেকৈ অনাইছিলোঁ চ' এইখিনি কলহটো মই 3টামান অনাইছিলোঁ ফ্ৰণ্টত সেই নাৰিকল পানী তাৰপিছত আমপাত দি থয় যে সেনেকৈ থ'বলৈ ফ্ৰণ্টত দুফালে দুটা সেইটো 3টা তাৰপিছত শলিতা সেন্দুৰ তাৰপিছত আমাৰ অসমীয়া গামোচা সেইখিনিও মই অৰ্ডাৰ দিছিলোঁ যেতিয়া আমাৰ ঘৰত আলহী আহে এটা অসমৰ এটা চিন দিব ভাল লাগে সিহঁতক কিবা এটা দিলে ভাল লাগে সেইকাৰণে মই এটা গামোচা পাৰিলে দিওঁ চ' লাগি থাকে গামোচা সেইকাৰণে মই অলপ বেছিকৈ এবাৰ মাক কৈছিলোঁ দি পঠাবলৈ তাৰপিছত এইটো হ'ল লোটাছ ফ্লাৱাৰ যোনটো আৰ্টিফিচিয়েল লোটাছ ফ্লাৱাৰ আৰু মেহেন্দি কণো পঠাই দিছিলে মায়ে তাৰ লগতে ঢেৰ ফুট খাৰু আৰু ঢেৰ কচমেটিকৰ বস্তু পঠাইছিলে তাৰপিছত সেইটো পঠাই দিছিলে তোৰণ যোনটো দৰ্জাত লগাবৰ কাৰণে গণেশ ভগৱানৰ বহুত ভাল লাগিছিলে মোক সেইটো কিন্তু এতিয়া মই আপোনালোকক কওঁ যে এই বস্তুবোৰ এইখিনি বস্তু মোৰ ইয়াত কেনেকৈ আহিলে US-ত মই এইবোৰ চব বস্তু অনাইছোঁ ইণ্ডিয়া পোষ্টৰ পৰা বিশ্বাস নহয় যে ইণ্ডিয়া পোষ্টেও ইমান ভালকৈ ডেলিভাৰী দিয়ে বুলি মই একদম ভাবা নাছিলোঁ মই জানামতে 3-4 মাহ বেছি লাইক 4-5 মাহ লাগে বুলি ভাবিছোঁ ইউটিউবত এনেকৈ চাই থাকোঁতে এতিয়া গম পালোঁ যে ইণ্ডিয়াৰ পৰাও ইণ্ডিয়া পোষ্ট দি এনেকৈ পেকেট আহি যায় ধুনীয়াকৈ তাৰপিছত মই ভাইটিক ক'লোঁ ভাইটি গ'ল মেঘদূত ভৱনত কথা পাতিলে তাৰপিছত গম পালে পঠাব পাৰি বুলি তাৰপিছত সেনেকৈ মাহঁতে পঠালে যেতিয়া দেৰিকৈ অন্নপ্ৰসন্ন হ'বলৈ হৈছিলে তেতিয়া আমাৰ মাহঁতে পঠালে তাৰপিছত ইনলজতে পঠালে কাঁহৰ বাচন তাৰপিছত কাপোৰ আমাৰ চবৰ কাৰণে পঠাইছিলে চ' তেতিয়াৰ পৰা মই পেকেট এতিয়া চাগে 4বাৰ নে 3বাৰ হ'ল এতিয়ালৈকে আৰু বেছি কষ্টলি নহয় বহুত চিপ হয় কম্পেয়াৰ টু আদাৰ ফেডেক্স এণ্ড অল কিন্তু এটা কথা যে ইণ্ডিয়া পোষ্টৰ পৰা চিয়'ৰ নাথাকে কেতিয়া ডেলিভাৰী হ'ব ফাৰ্ষ্ট টাইম যেতিয়া মই পেকেটটো পঠাইছিলে মাহঁতে তেতিয়া 2 সপ্তাহত আহিলে ইনলজতৰ 2-3 সপ্তাহৰ ভিতৰত আহিলে তাৰপিছত যেতিয়া নেক্সট টাইম পঠাইছিলে তেতিয়া 2 মাহৰ পিছত আহিছে মইতো ভাবিছিলোঁ পেকেট হেৰালে বুলি কিন্তু নহয় আহিলে কিন্তু 2 মাহৰ পিছত আহিছে এবাৰ আকৌ 1.5 উইকৰ ভিতৰতে আহিলে চ' এনেকৈ মই বস্তু ইণ্ডিয়া পোষ্টৰ পৰা অনাওঁ আৰু বহুত চিপ হয় এইটো গোটেই বস্তুক চাগে 4,500 নে 5,000 কিবা এনেকুৱাই লৈছে বহুত চিপ হয় কম্পেয়াৰ টু আদাৰ কোৰিয়াৰ ছাৰ্ভিচ চ' এইটোৱে আছিলে মোৰ গোটেই ভিডিঅ'টো আশা কৰিছোঁ আপুনি মোৰ এই হেয়াৰ এণ্ড দেয়াৰ ভিডিঅ'টো ভাল পালে আৰু ট্ৰাই কৰিম ভিডিঅ' আৰু বেছিকৈ বনাবলৈ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ভাল লাগিছে অবভিয়াছলি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' মই আকৌ লগ পাম নিউ ভিডিঅ' লৈ টিল দেন বাই